নমস্কাৰ ৰন্ধলি গহনাৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলো। দিনৰ দিনটো কাম কৰি পেলাই এতিয়া সকলোখিনি কাৰিকৰ ঘৰলৈ গ'ল আৰু এতিয়া ভাবিলো আপোনালোকৰ কাৰণে দুটামান সেটৰ ডিজাইন দেখাও আৰু এইটো প্ৰথম ডিজাইনটো দেখাবলৈ লৈছো। এইটো লুকাপাৰা জেনেৰেলি আপোনালোকে সকলো জানে আৰু আজিকালি সকলো অসমীয়া গহনা যেহেতু পিনিছে। এইটো লুকাপাৰা গোটা লুকাপাৰা নহয়, এইটো চেপেটা লুকাপাৰা, গতিকে এইটো ৰিয়েল ষ্টনত কৰিছো, খাটি পাথৰ বুলি কয় যিটো কয়। গতিকে ইয়াত সোণপাতটো জোখতকৈ বেছিকৈ লগোৱা আছে, মানে গ'ল্ডৰ তলৰ যিটো কোৱালিটি সেইটো কোৱালিটি হয়। আৰু ইয়াত অকণমান গাঁথনিৰ অকণ সালসলনি আনিছোঁ, আপোনাৰ পোৱালমণি দিছোঁ মাজে মাজে আৰু ডাঙৰ ডাঙৰ আপোনাৰ গ'ল্ড পলিচৰ মণি দিছোঁ। আৰু ইয়াৰিংযোৰ খুবেই মৰম লগা। আপোনালোকক যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট মাৰি মোলৈ সেন্ড কৰিব আৰু আপোনালোকে গহনাৰ দাম আৰু অৰ্ডাৰ কৰিবলৈ মোৰ হোৱাটছআপ নম্বৰ ইউজ কৰিব। আৰু লগতে আপোনালোকে অসমৰ লগতে বিভিন্ন ঠাইলৈ আমি গহনাবোৰ পঠাওঁ DTDC কুৰিয়াৰৰ দ্বাৰা। গতিকে আপোনালোকে ঘৰতে বহি যিকোনো ডিজাইনৰ গহনা আপোনালোকক লাগিলে স্ক্ৰীনশ্বট মাৰি পেলাই মোৰ হোৱাটছআপ নম্বৰ দিব আৰু আমি কোডটো ৰখাওঁ, কিন্তু কিছুমান জেগাত আমি কোডটো দিবলৈ অকণ অসুবিধা হয়, কেছ অন ডেলিভাৰী দিবলৈ অকণ অসুবিধা হয়। আৰু এটা ডিজাইন দেখাবলৈ লৈছোঁ আপোনালোকক, এইটো এটা বিগ চাইজৰ দুগদুগী হয়। ইয়াত অকণ গাঁথনিত সালসলনি আনিছোঁ, মানে কি হয় ইয়াত আজিকালি বহুতে ঘেঁচিমণি পিন্ধিবলৈ অকণ আজিকালি বেয়া পায়। গতিকে কিছুমানে কৈছে দাদা অকণ বেলেগ কিবা এটা কৰিবচোন, গতিকে এইটো কৰি চাইছোঁ। পাৰ্ল দিছোঁ, পাৰ্লৰ মাজে মাজে গ'ল্ড পলিচৰ মণি দিছোঁ আৰু লগতে এটা পোৱালমণি, দুফালে পোৱালমণি দিছোঁ। এইটো বিগ চাইজ দুগদুগী কোৱালিটি আৰু ইয়াৰ বেক চাইডে যিখিনি কাম কৰা হয় সোণ খটোৱা বুলি কয়, এইটো সোণ খটোৱা। গতিকে এইটো আমাৰ একদম পিয়ৰ অসমীয়া গহনা হয়। গতিকে আপোনালোকক যদি লাগে স্ক্ৰীনশ্বট মাৰি মোৰ হোৱাটছআপ নম্বৰত সেন্ড কৰিব গহনাৰ প্ৰাইচবোৰ জানিবলৈ আৰু অৰ্ডাৰ কৰিবলৈ। আৰু দুটামান ডিজাইন দেখাইছোঁ। ডিজাইন মানে কি সকলোৱে জানে, এইবোৰ জোনবেৰী, এইটো নৰ্মেল চাইজ আৰু এইটো বিগ চাইজ। গতিকে বহুতে সুধি থাকে জোনবেৰীৰ দাম কিমান, গতিকে ইয়াৰ দামটো বেলেগ, ইয়াৰ দামটো বেলেগ। আৰু মই বহুতে কৈ আছে যে দাদা আপুনি ভিডিঅ'ত দামবোৰ ক'বচোন। মই দামবোৰ ক'বলৈ অকণ অসুবিধা হয়, বেয়া নাপাব, কাৰণ কিহৰ পৰা মই ৰিটেইল আৰু হ'লচেল দুয়োটাই হয়। গতিকে মই দামবোৰ ক'লে কিছুমান মানুহৰ কাৰণে অকণ অসুবিধা হয়। গতিকে এইটো বিগ চাইজ জোনবেৰী আৰু এইটো নৰ্মেল চাইজ জোনবেৰী। আপোনালোকক লাগিলে মোৰ হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰিব পাৰে, যেনেকুৱা ধৰণৰ যি গহনাই নালাগক। এইবোৰো তেনেকৈ বিগ চাইজ জোনবেৰী আমাৰ তাতে এভেইলেবল থাকিব। বিগ চাইজ জোনবেৰী আমাৰ তাতে কেতিয়াবা ষ্টক থাকে, কেতিয়াবা ষ্টক নাথাকে, চাই ল'ব পাৰে। এইটো বিগ চাইজে আৰু ইয়াৰ লগত কাণফুলিবোৰ আছে। কাণফুলিবোৰ দেখাবলৈ এতিয়া অকণ টাইমটো কম, গতিকে এইটো জাপি ছেট আৰু এটা জাপি ছেট দেখাইছোঁ। বহুতে চাইজবোৰ গম নাপায়। এইটো হৈছে নৰ্মেল আৰু এইটো হৈছে জেনেৰেল চাইজ। বাওঁফালৰটো মিডিয়াম চাইজ আৰু সোঁফালৰটো জেনেৰেল চাইজ। ইয়াৰ লগত কাণফুলিও তেনেকৈ পাব। কাণফুলিযোৰ দেখাই দিছোঁ। কাণফুলিবোৰ এনেকুৱা হয়। আমাৰ ইয়াতে চাইজবোৰ অকণ বেলেগ বেলেগ হয়। চাইজবোৰ বহুতে গম নাপায় যে দুগদুগীৰ দাম কিমান বুলি ক'লে দুগদুগীৰ ষ্টাৰ্টিং প্ৰাইচবোৰ বেলেগ বেলেগ আৰু মিডিয়াম চাইজৰ দামবোৰ বেলেগ বেলেগ। গতিকে ইয়াত দেখাবলৈ লৈছোঁ এটা নৰ্মেল চাইজৰ দুগদুগী আৰু এটা মিডিয়াম চাইজৰ দুগদুগী। ঠিক আছে, আপোনালোকে লাগিলে স্ক্ৰীনশ্বট মাৰি মোৰ হোৱাটছআপ নম্বৰত সেন্ড কৰিব। এটা ডিজাইন কৰিলোঁ, আপোনালোকক লাগিলে স্ক্ৰীনশ্বট দিব। ইয়াৰ লগৰ কাণফুলিযোৰ ঝুমকা আছে, মই নেক্সট ভিডিঅ'ত আপলোড দিম বাৰু। মই এইটো এতিয়া আপলোড দিব পৰা নাই, কাম অকণমান আধৰুৱা হৈ আছে। গতিকে ঠিক আছে, আজিৰ ভিডিঅ' ইমানেই। আপোনালোকক যিকোনো ধৰণৰ গহনা লাগিলে আপোনালোকে মোৰ হোৱাটছআপ নম্বৰত মেছেজ কৰিব আৰু ৰিচেলিঙৰ কাৰণে হ'লেও মোৰ হোৱাটছআপ নম্বৰত মেছেজ কৰিব। আৰু নতুন নতুন গহনা বনাই থাকিম আপোনালোকৰ কাৰণে। আপোনালোকে যদি নতুন নতুন ডিজাইন আৰু চাব বিচাৰে তেতিয়াহ'লে মোৰ ইউটিউব চেনেলটো চাই থাকিব। আৰু কিছুমান ডিজাইন আছে যিবোৰ ডিজাইন মই দেখাব নোৱাৰোঁ, কাৰণ কিছুমান মানুহে স্পেচিয়েলি মোক আৰ্ট কৰি দিয়ে যে দাদা এইটো এনেকুৱা ধৰণে কৰি দিয়ক। গতিকে সেইবোৰ ডিজাইন মই দেখুওৱাৰ কোনো পাৰ্মিশ্যন নাই। আৰু গতিকে আপোনালোকে যদি তেনেকৈ নিজস্ব কিবা ডিজাইন আছে, নিজৰ মনত যদি কিবা ভাইহা ডিজাইন আছে, আপোনালোকে মোৰ হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰিব পাৰিব, মেছেজ কৰিব। আৰু আপোনালোকে ভবাৰ দৰে যদি মই বনাই দিবলৈ পাওঁ মই বেছি সুখী হ'ম। আৰু গহনাৰ মই আগতেও কৈছোঁ আৰু এতিয়াও কৈছোঁ, গহনাৰ দামবোৰ জানিবলৈ আৰু অৰ্ডাৰ কৰিবলৈ মোৰ হোৱাটছআপ নম্বৰ ইউজ কৰিব। আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। নতুনকৈ ভিডিঅ'বোৰ বনাইছোঁ, ভুলো হ'ব পাৰে, শুদ্ধ হ'ব পাৰে। গতিকে দিনৰ দিনটো কাম কৰোঁ আৰু তাৰ মাজতে ভিডিঅ'বোৰ বনাবলৈ চেষ্টা কৰিছোঁ। আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰিব। ধন্যবাদ।